নমস্কাৰ বন্ধু বান্ধৱীসকল, অৰঙে দৰঙে চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি যাবলৈ ওলাইছোঁ দৰঙৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰলৈ। 450 বছৰ গৰকা এই সত্ৰখন দৰঙৰ আৰু সমগ্ৰ অসমৰ ভিতৰতে এখন উল্লেখযোগ্য সত্ৰ। এই সত্ৰতে ভাদ আৰু আহিনৰ সংক্ৰান্তিৰ দিনা পাচেতি মহোৎসৱ অনুষ্ঠিত হৈ আহিছে, অৰ্থাৎ বিশ্বকৰ্মা পূজাৰ দিনা পাচেতি মহোৎসৱ হয়। কেতিয়াবা 5 দিনীয়াকৈ 3 দিনীয়াকৈ এই অনুষ্ঠান অনুষ্ঠিত হৈছে। এইবাৰ যদিও কৰোনা মহামাৰীৰ কাৰণে এই পাচেতি মহোৎসৱ অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে, আগৰ দৰে উলহ মালহেৰে অনুষ্ঠিত হোৱা নাই, তথাপি আমি অনবেলিৰ দৰে এইবেলিও পাচেতি মহোৎসৱত অংশগ্ৰহণ কৰিবৰ কাৰণে যাব ওলাইছোঁ। গতিকে আহক তেতিয়াহ'লে আমি সত্ৰলৈ বলোঁ। নমস্কাৰ বন্ধুসকল, আজি আমি উপস্থিত আছোঁ দৰং জিলাৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰত। খটৰা সত্ৰ 450 বছৰ পুৰণি এই খটৰা সত্ৰত ভাদ আৰু আহিন মাহৰ সংক্ৰান্তিৰ দিনা প্ৰতি বছৰে পাচেতি উৎসৱ উলহ মালহেৰে পালন কৰা হয়। সেই উপলক্ষে এইবাৰ যদিও পাচেতি উৎসৱ আড়ম্বৰপূৰ্ণভাৱে পালন কৰা হোৱা নাই, তথাপি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ভক্তবৃন্দ ইয়াতে উপস্থিত হৈছে আৰু এই পাচেতি উৎসৱৰ আনন্দ উপভোগ কৰিছে। এই ক্ষেত্ৰত আমিও আপোনালোকক দেখাবৰ কাৰণে আৰু আমিও নিজেও পাচেতি আজি খটৰা সত্ৰত পাচেতি কেনেধৰণে চলিছে তাক জানিবৰ কাৰণে আমি সত্ৰত উপস্থিত হৈছিলোঁ। আহক তেতিয়াহ'লে আমি ভিতৰলৈ যাম, ভিতৰত গৈ সত্ৰৰ পৰিৱেশ আমি চাওঁ আৰু আপোনালোককো আমি ভিতৰলৈ লৈ যাওঁ। আহক। এই আপোনালোকে দেখা পাইছে আমি খটৰা সত্ৰত সোমাই আহিছোঁ আৰু এই খটৰা সত্ৰৰ ইয়াৰ প্ৰধান গেট। বহুতে খটৰা সত্ৰক খটৰা গোসাঁইঘৰ বুলিও কয়, যিহেতু ইয়াতে আগতে ৰাম, লক্ষ্মণ, সীতা, হনুমান এই 3 মূৰ্তি আছে। অন্য সত্ৰতকৈ পৃথক এই সত্ৰ, গোটেই অসমৰ ভিতৰতে পৃথক। এই সত্ৰখনলৈ বহুত দূৰ দূৰণিৰ পৰা অগণন ভক্তবৃন্দ ৰাইজ আহে। অন্যান্য বাৰত অহাৰ লগতে এইবাৰ যিহেতু পাচেতি উৎসৱ, সেইকাৰণে পাচেতি উৎসৱ উপলক্ষে বিভিন্ন জনগণৰ সমাগম হৈছে। আমি আপোনাৰ চৌপাশৰ পৰিৱেশ দেখাই আছোঁ সত্ৰৰ। আৰু আমি ভিতৰলৈ যাওঁ আৰু ভিতৰৰ মেইন নামঘৰত কি হৈ আছে আমি দেখাওঁ আপোনালোকক। এখন হৈছে খটৰা সত্ৰৰ ঠিক গাতে লাগি থকা এটি পুখুৰী, যিটো পুখুৰীত আমি বিভিন্ন ধৰণৰ কাছ, মাছ আদি আছে আৰু খটৰা সত্ৰৰ এই পুখুৰীটো এক অন্যতম আকৰ্ষণ। এয়া আছিল আমাৰ খটৰা সত্ৰৰ কিছু পাচেতি উৎসৱৰ কিছু অভিজ্ঞতা। 450 বছৰ অতিক্ৰম কৰা এই সত্ৰখনলৈ যদি আপোনালোক আহিব বিচাৰে তেনেহ'লে আহিবলৈ আমি অনুৰোধ জনাইছোঁ। শ্ৰী শ্ৰী গোবিন্দতা দেৱে প্ৰতিষ্ঠা কৰা এই সত্ৰখনত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন হাজাৰ হাজাৰ অনুৰাগী ইয়াত উপস্থিত হয়। পাচেতি উৎসৱতো ইয়াৰ ব্যতিক্ৰম হয়। পাচেতি উৎসৱ মহোৎসৱত এই সত্ৰখনলৈ লাখ লাখ লোক আমি আহে, ভক্তপ্ৰাণ ৰাইজ আহে আৰু তেওঁলোকে সেৱা নৈবদ্য জনায়। আপোনালোকো যদি এই সত্ৰলৈ আহিব বিচাৰে আপোনালোক আমি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। পাচেতি মহোৎসৱৰ বিষয়ে কিছু চমু আভাস আমি আপোনালোকক কিছু আভাস দিবলৈ চেষ্টা কৰিলোঁ।